আলোচনা কৰি আমি কি হৈছে ভুল বুজাবুজি ই কৰিম। এনেকুৱা কওঁতে কৃষ্ণ নামৰ ল'ৰাটোৱে একদম দৌৰি আহি কেনে তাৰ ডিঙিত ধৰিলে, চাৰিজন মানুহে ধৰি ঠিকছে মাৰিলে। মাৰোঁতে সি ঘৰৰ ভিতৰত সোমাই কেনে তাক ঘৰৰ ভিতৰতে এইটো ৰুম কৰি দৌৰাই মাৰিছে। এজন খুৰপি চুৰপিও আছিলে হাতত। মই বচাব খুজিছোঁ, মোকো পেটত গুৰ মাৰিছে আৰু কৈছে মনে মনে থাকিবি, কাটি দিম তহঁতকো, নাহিবি ওচৰত বুলি কৈছে। পিছত মই কৈছোঁ, আমাৰ বাচ্চা দুটা কৈছে ৰিকুৱেষ্ট কৰি কৈ আছে দেউতাকক এৰি দিয়া, দেউতাকক নামাৰিবা, এৰি দিয়া, কান্দি কৈ আছে। কৈছে মনে মনে থাক, কিডনেপ কৰি লৈ যাম তহঁতক, তোৰ বাপেকক আজি লৈ মাৰিহে বেৰিম বুলি কৈ আছে। আৰু তাক টানি চুচুৰি বাৰে লৈ যাব খুজি আছে, তাক বোলে আজি হেকে কৰি দিব জীৱনৰ নামত। কৈ আছে পাৰ্টি কৰি থাকা নহয়, ডিমাকুছিত আহি পাৰ্টি কৰা, কিহৰ পাৰ্টি কৰি থাকা, ইউ পি পি এল কৰি আছা বুলি কৈছে। এনেকৈ কৈ মাৰি পিটি একেবাৰে লৈ যাব খোজে। মোকো আঘাত কৰিছে। মোৰ এই সৰু পোৱালি দুটাক বোলে ৰাস্তাৰ পৰা কিডনেপ কৰিব কৃষ্ণ নামৰ ল'ৰাটোৱে কৈছে তোৰ বাচ্চা দুটা কিডনেপ কৰি লৈ যাম বোলে, গম পাবি বাপেৰে। মই চৰকাৰৰ ওচৰত ক'ব বিচাৰিছোঁ, আমাৰ নিৰাপত্তাৰ কাৰণে চৰকাৰে কিবা কৰক, যে আমি যাতে বাচ্চা চাচ্চা লৈ থাকিব পাৰোঁ। এনেকুৱা সময়ত ওচৰ চুবুৰীয়াকো আহিব দিয়া নাই। এনেকুৱাই নেকি আমাৰ অৱস্থা? এই কি চৰকাৰ পৰিৱৰ্তন হৈছে? আজি মোদী চৰকাৰৰ দিনতকৈ আমাৰ এই অৱস্থা। দুটা ছোৱালী লৈ আমি ঘৰত অলপ শান্তিত থাকিব নোৱাৰোঁ। যিকোনো মানুহ আহি আমাক এনেকৈ মাৰি থৈ যাব বুলি কয়। মোৰ চকুৰ ওচৰত মোৰ হিৰৰ সেন্দুৰ কাঢ়ি লৈ যাব বুলি কয়। এই নেকি আমাৰ? এই হৈছে পৰিৱৰ্তন? আমি কাক দিম, কাক জিতাম ভোট দি? কোন পাৰ্টিক আমি বিশ্বাস কৰিম? চৰকাৰে ইয়াৰ প্ৰতি যাতে লক্ষ্য কৰি কিবা এটা কৰে ব্যৱস্থা, যাতে ঘৰে আৰু এনেকুৱা কেতিয়াও নহয়, যাতে মানুহ অলপ শান্তিত থাকিব পাৰে। আপোনাৰ ঘৰত যিটো ঘটনা ঘটিল, এইটোত মানে যোন মানুহে এইটো ঘটনাটো কৰিছে, এইটো আপুনি মানুহটো চিনি পায় নেকি? এজনক চিনি পাওঁ। এজন হ'ল অমৰজিৎ পাল আৰু এটা হ'ল কৃষ্ণ দেৱনাথ, আৰু এটা ল'ৰা কোনোদিন দেখা নাই। দুটা ল'ৰাক, এটাৰ নাম ৰূপক আৰু এজন লম্বাকে ল'ৰা আছিলে। এই অৱস্থা। সিহঁতে আহি মোৰ ঘৰত বহুত অত্যাচাৰ কৰিছে, বহুত নিৰ্যাতন চলাইছে আমাৰ ওপৰত। আমাক অসহায় কৰি দিছে একেবাৰে অলপ সময়ৰ কাৰণে। আমাক একেবাৰে মানে বহুত অন্যায় কৰিছে আমাৰ লগত। কোনো মানুহক আহিব দিয়া নাই। ওচৰ চুবুৰীয়া লৈ থিয় হৈ আছে গেটৰ ওচৰত। ইমান সিহঁতৰ দম, কোনো মানুহৰ মানে সাহস নাই আহিবৰ কাৰণে, আমাক বচাবৰ কাৰণে। এনেকুৱা হ'লে আমি কেনেকৈ জীয়াই থাকিম? কাৰ ভৰসাত জীয়াই থাকিম? আমাৰ চৰকাৰ কিবা এটা কৰক, যাতে নিৰাপত্তাৰ কাৰণে আমি যাতে নিজেই হ'ব পাৰোঁ, বিশ্বাস এটা হওক। আমি কোনো পাৰ্টিক বেয়া নকওঁ, কিন্তু মানুহ দিনে দিন বেয়াই হৈ আছে। আমি কাক বিশ্বাস কৰিম? চৰকাৰে কিবা এটা কৰক। মোৰ এনেকুৱা সৰু বাচ্চাকো ভয় দেখাইছে, লৈ যাব বোলে উঠাই। আমি মা হৈ কেনেকৈ এইটো শুনি সহ্য কৰিম? আজিৰ পৰা টোপনি গুচি গ'ল, শান্তি গুচি গ'ল। স্কুলত গ'লেও ভয় থাকিব, কোনোবা দিন লৈ যায় নেকি। আজিৰ পৰা শান্তি বস্তুটো উৰি গ'ল, টোপনি উৰি যাব, ভোক উৰি গ'ল। মোৰ আজিৰ পৰা কোনো শান্তি নাই। গিৰিয়েকৰ কামত গ'লেও মোৰ ভয় থাকিব, ক'ৰবাত কিবা হ'বই নেকি, কিবা কৰিবই নেকি। এই ভয়টো আজিৰ পৰা হ'ল মোৰ। কিবা এটা যাতে কৰে এইটোৰ বিষয়ে, এইটো মোৰ দুখ থাকিলে চৰকাৰৰ ওচৰত। নম্বৰ উত্তৰ ডিমাকুছিৰে বাসিন্দা। আজি সন্ধিয়া 5:30 বজাত আমি ইয়াতে চাবলৈ পালোঁ যে বি পি এফ দলৰ কিছুমান গুণ্ডা বাহিনী আহি পেলাই আমাৰ এই ঘৰৰ ব্যক্তি নিত্যানন্দ মিত্ৰ, তেওঁক খুব বেয়াকৈ আঘাত কৰে। তেওঁক বহুত মানে তেওঁলোকে 5-6জনমান আহিছে। আৰু বি পি এফ দলে যিহেতু BTR চুক্তি, যিটো শান্তিৰ চুক্তি, সেই চুক্তিটো বি পি এফ দলে নামানে। এতিয়া আমি যিখিনি আৰু চাব পালোঁ যে আজিৰ ডেটত, যিহেতু আজি 15 আগষ্ট, যিহেতু স্বাধীনতাৰ দিন, সেই দিনটোকো তেওঁলোকে নামানে। আজিৰ ডেটতো তেওঁলোকে মানে সব জেগাতে গুণ্ডা বাহিনী দি ফালে মানে কঠোৰ বলেৰে মানে মানুহক নিজৰ ফালে লৈ যাব বিচাৰিছে। আজি আমাৰ ইয়াতে এই যিজন ব্যক্তি নিত্যানন্দ মিত্ৰ, তেওঁ এজন সাধাৰণ ব্যৱসায়ী মানুহ। তেওঁ আজি UPPL দলক সমৰ্থন কৰাৰ কাৰণে আজি BPFৰ গুণ্ডা বাহিনীয়ে এই ধৰণে তেওঁৰ ওপৰত মানে প্ৰহাৰ কৰিছে। আৰু কিছুদিন পূৰ্বে আমি ইয়াতে চাবলৈ পাইছোঁ, যোনদিনা আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট মানে ভেৰগাঁও চাব ডিভিশ্যনৰ আণ্ডাৰত যিমানখিনি নমিনেশ্যন হৈছিলে, সেই নমিনেশ্যনৰ টাইমত এই BPFৰ গুণ্ডা বাহিনীখিনিয়ে যিখিনি মানুহ BJPক সমৰ্থন কৰে, তেওঁলোকে BJPৰ হৈ যাব বিচাৰোঁতে তেওঁলোককো বাধা প্ৰদান কৰিছিল। আজি তেওঁলোকে মানে ক'তো ঠাই পোৱা নাই, যিহেতু BTC অঞ্চলত তেওঁলোকে ক'তো ঠাই পোৱা নাই। যাৰ কাৰণে তেওঁলোকে এতিয়া মানে শান্তিটো নিবিচাৰে, তেওঁলোকে বলেৰে মানে মানুহৰ মানে ভোটটো ল'ব বিচাৰি আছে। চ' বৰ বিশেষকৈ এইখিনিয়ে মোৰ খুব বেয়া লাগিছে যে আজি BTR এটা ইমান সুন্দৰ চুক্তি হৈ গ'ল, য'ত সকলো মানে ৰাইজে ভাল পাই পেলাই ইয়াতে শান্তি হ'ব বুলি আশা কৰিছে। কিন্তু এই শান্তিটো থাকিবৰ কাৰণে BPFে কোনো ধৰণৰ
মানে ভাল কাম কৰা নাই তেওঁলোকে অকল এই শান্তিটোক কি ধৰে অপমান কৰিব এই শান্তিটোক মানে অশান্তিলৈ কেনেকৈ পৰিৱৰ্তন কৰিব এই লৈ পেলাইহে BPF দলেহে মানে কামবিলাক কৰি আছে সকলো ঠাইতে মানে BPF আজিৰ ডেটত ৰাজনীতিক মুনাফাৰ কাৰণে তেওঁলোকৰ গাদ্দি যিটো হয় চিফৰ গাদ্দি এই গাদ্দিটো ৰক্ষাৰ কাৰণে তেওঁলোকে মানে গোটাইখিনি মানে বেয়া কাম কৰি পেলাই মানুহক পইচা দি পেলাই বা মানুহক মানে মাৰি পেলাই তেওঁলোকে মানে এই চিটবিলাক ল'ব বিচাৰিছে আৰু ইয়াৰ কাৰণে অহা যিটো BTC ইলেকশ্যন হ'ব তাত BPF দলক আমাৰ ৰাইজৰ ফালৰ পৰা সকলো BTR বাসিন্দাৰ ফালৰ পৰা কঠোৰভাৱে আমি মানে শাস্তি যিটো হয় আমাৰ ভোট দি পেলাইহে তেওঁলোকক দিম ইয়াতে BPFৰ এইবাৰ পৰাজয়টো নিশ্চিত তেওঁলোকে নিজে সেই পৰাজয়টো আজি ল'বলৈ ৰাজি হৈছে এই বেয়া কামবিলাক কৰি পেলাই ধন্যবাদ গুণ্ডা বাহিনী আছে যেনেকুৱা এজনক গম পোৱা মতে এজনৰ নাম হ'ল অমৰজিৎ পাল তেওঁ অলৰেডি বহুতখিনি বেয়া কামৰ লগত জড়িত থকা আমি গম পাইছোঁৱে চবেই জানে এই অঞ্চলৰ মানুহে লগতে তেওঁৰ লগত আৰু এজন আছে কৃষ্ণকান্তি দেৱনাথ আৰু কেইজনমান বাহিৰৰ গুণ্ডা বাহিনী বাহিৰত তেওঁলোকক আমি চিনি নাপাওঁ এই অঞ্চলৰ তেওঁলোকে নহয় বাহিৰৰ পৰা লৈ আহিছে ইয়াতে মানুহে শান্তি বিচাৰিছে তাৰ কাৰণে তেওঁলোকে অশান্তিৰ কাৰণে বাহিৰৰ পৰা কিছুমান মানুহক ইয়াতে হায়াৰ কৰি আনিছে কেইজনমান আহিছিলে নে এনে আমি শুনা মতে তেওঁলোকে অলমষ্ট 5জনমান ঘৰত সোমাইছে আৰু কেইজনমান ৰাস্তাত আছিলে গোটাইখিনি ইয়াৰ বাসিন্দা নহয় গোটাইখিনি বাহিৰৰ হয় অকল 2জন মানুহে ইয়াৰ হয় গাড়ী লৈ আহিছিলে হয় গাড়ী লৈ আহিছিলে 2টা এল্টো গাড়ী লৈ অহা বুলিহে শুনা পালোঁ আমি আমি প্ৰশাসনক এইখিনিয়ে অনুৰোধ কৰিম তেওঁ যে প্ৰশাসনে যেন আমাৰ নিৰাপত্তাৰ কাৰণে এটা ভাল পদক্ষেপ লয় আৰু এই যিবিলাক কালপ্ৰিট আছে আজিৰ ডেটত যিবিলাক মানুহে ইয়াতে অশান্তি বিচাৰি আছে তেওঁলোকক কঠোৰভাৱে তেওঁলোকক দমন কৰিব লাগে আমি আৰক্ষী বিষয়াক মানে আমাৰ আইন এইবিলাকক এইখিনিয়ে অনুৰোধ কৰিম নিত্যানন্দ মিত্ৰ এখেতৰ ঘৰত আজি মানে এটা সাংঘাতিক ঘটনা হৈ গ'ল যিটো মানে আমি আশা কৰা নাছিলোঁ এনেকুৱা এটা ঘটনা হৈ গৈছে আমি জানিব পৰা মতে অলৰেডি নিত্যানন্দ মিত্ৰ আমাৰ UPPL দলৰ এজন কৰ্মকৰ্তা আছিল এখেতক মানে আমাৰ UPPL দলৰ হৈ কাম কৰি থকা দেখি কিছুমান BPFৰ ৱৰ্কাৰবিলাকে মানে খং হৈছিল এই খং হোৱাৰ কাৰণে আজি নিত্যানন্দ মিত্ৰৰ ঘৰত আহি প্ৰায় শুনামতে 4জনমান ল'ৰা আহি ফালে মাৰিছে আৰু সিহঁতৰ ঘৰত আহি ফালে সিহঁতৰ ঘৰৰ সকলো মানুহকে মানে ভাবুকি প্ৰদান কৰিছে সেইটো আমি গম পাইছোঁ মানে এওঁলোকে এই ঘৰত আহি ফালে এই ঘৰৰে নিত্যানন্দ মিত্ৰৰে 2জন জীয়াৰী সৰু সৰু ছোৱালী আছে এওঁলোককো মানে বন্ধ কৰি লোৱা নিচিনা কৰিছে আৰু অলপ ভাবুকি প্ৰদান কৰিছে যে এওঁলোককো মানে মাৰিব এনেকুৱা কৰিছে আৰু তাৰ পাছত নিত্যানন্দক বহুত মাৰিছে ময়ো অৱশ্যে দেখা পোৱা নাই বৰ্তমান মই ঘটনা হোৱাৰ পাছত আহিছোঁ কিন্তু মই ঘৰৰ পৰিৱেশটো চাই ফালে মই গম পাওঁ যে এই ঘৰতে বহুত ইয়াত তেজবিলাক বৈ আছে আৰু মানুহটো অলপ চিৰিয়াছ এখেতক অলৰেডি খৈৰাবাৰী হস্পিটেলত প্ৰেৰণ কৰা হৈছে তাতে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি থকা হৈছে সেইখিনিতো মই গম পাইছোঁ কিন্তু আজিৰ টোটেলি যিটো ঘটনা হৈছে মই এজ এ ডিমকুচি প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট হিচাপে মই বহুত দুখ প্ৰকাশ কৰিছোঁ কাৰণ আমি এতিয়া যিহেতু ইলেকশ্যন চলি আছে ইলেকশ্যনৰ বতৰ চলি আছে যেহেতু আমি এটা গণতান্ত্ৰিক দেশত বাস কৰোঁ আমি ডেমক্ৰেটিকেলি মানে শান্তিৰে এই ইলেকশ্যনবোৰক মানে পাৰ হৈ যোৱাটো আমি বিচাৰোঁ এনেকুৱা কাকবাৰ দম দি ফালে বা কাকবাৰ দমন কৰি ফালে ইলেকশ্যন কৰাটো এইটো উচিত নহয় মই আজিৰ এই সংবাদমেলৰ যোগেদি মই ইয়াকে অনুৰোধ কৰিব বিচাৰিম যিসকল অপজিশ্যন আছে এওঁলোকেও যেন নিজকে অলপ সংযম ৰাখে কাৰণ ডেমক্ৰেচিত আমি সকলোৱে ফ্ৰীভাৱে আমি মানে ইলেকশ্যন খেলিব পাব লাগে আমাৰ মতামত দিব পাৰিব লাগে কিন্তু এনেকুৱা দমন নীতিত নহ'ব এইটো মানে মই আহ্বান কৰিছোঁ আৰু যেন ভৱিষ্যতে আৰু এনেকুৱা আৰু দুবাৰকৈ ঘটনা নকৰে কাৰণ এনেকুৱা যদি হৈ থাকে আমাৰ এই এৰিয়াত এটা শান্তি পৰিৱেশটো নষ্ট হৈ যাব ইয়াৰ কাৰণে মই অনুৰোধ কৰিম সকলো পাৰ্টিক যেন আমাৰ ডিমাকুচি অঞ্চলত যেন শান্তি স্থাপন কৰে মই অনুৰোধ কৰিম মই আজিৰ সংবাদমেলত এইখিনিটোকে কৈ ফালে সমাপ্ত কৰিছোঁ